যমৰাজৰ যিটো মানে টিকট কাউণ্টাৰ এইটো থানামে আছে তোক মই বঢ়িয়াকে টিকট কাটি দিম ৰিজাৰ্ভেশ্যন কৰি দিম একদম চিধা চিধি খুই খুই জম্পুৰি পাই যাবি ও স্যার ফেনীর ভালোর পাই ময়ে সরি গৈছো ফেনীর নয় সাংঘাতিক প্রবলেম চলি আছে সেই কারণে মোট খাসি সারি ও আচ্ছা 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 ঠেৰি যা কথা কলে বুজি নাপায় হেই ছাৰক কিবা এটা মাননি দি ভিনিয়ক ইয়াৰ পৰা লৈ যাম মাননি মানে কি স্যার আইও টকা পইচা কিবা অকণ দি দে অ' পয়সা নাই নয় অভদ্ৰ ছাৰ নাই যদি দুইটাই থানাত যাব লাগিব দুইটাই যাব লাগিব মই কে যামে ঠেৰি যা থানাত যাব লাগিব হেল্ল' আরে পিন্টু ভাই কি কইছে আপনার ঘৈণীৰ খাৰি চুৰ হৈ গৈছে আরে কি কৰিব চুৰৰে তো ঘৈণী আছে কাৰি চাৰি লাগে লৈ গৈছে এফআইআর দিব মই চাই লম ঘৈণীৰ খাৰি চুৰ কৰিছে এইবিলাক কিছু পুলিচে চাব লাগে কি হ'ব এই কাৰণে দেশৰ উন্নতি নাই থানাত যাব লাগিব থানাতে যাব লাগিব মিলা মিছা নহলে তো ভাই থানাত যাবই লাগিব ইয়াত কোনো বেলেগ উপায় নাই ও স্যার লগত তো পয়সা আনা নাই এতিয়া কি করো আপনি ককচোন এ হ'ব নাই যদি দুইটা জেল মে ঘুচি যাবি ও স্যার এই বেরোর কারণে কিবাকে বাঁচোৱে এইটো অকমান চিন্তা কৰি চাব লাগিব মই কহিলে কৰিব পাৰিম যি কৰা কৰ মুঠতে জমতাত যাবা টিকেটটো মোক কনফাৰ্ম কৰি দি সরি স্যার মই আপোনালোকক কোৱা নাই ফিনিক কৈছো পুলিচকে দম নিদিবি বেলেগ চাৰ্জ লাগি যাব নাই 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 এই এতিয়া মিলা মিলি কিবা কৰি ফাইনটো দি দে ফাইনটো দি দে স্যার পয়সা আনা নাই জি তেৰি পিঠি খুজুৱা হৈ গৈছে এই ছাৰ হেই এইটো নেকি পাব আপুনি ছাৰ ইয়াৰ পিছফালে চাইকেল দেখা নাই দেখিছো। চাইকেলটো লৈ ল হয় ছাৰ হয় সিফালে যা এইটোকে ধৰ ছাৰ এইটো এইটো মই লৈ ল'ম পাইছা মুঠ খাওয়া শিক্ষা হাল্লা চিল্লা নকৰি নকৰো স্যার বেলেগ ফাইন লাগি যাব হব স্যার মোৰ ভাত খোৱা হৈ গ'ল মৰি যাও লাগে তোক ডিম যাও ঘৰত বৰাই নাখা কৈছো গণকে দিনবাৰ চাই দিছে যেতিয়া এতিয়া আৰু পলম কৰি লাভ নাই সোনকালে বিয়াৰ আয়োজন কৰিব হ'লেই হয় দিয়ক ঠিক কথা কৈছি এইকেইদিনতে আপোনালোকে আমাৰ ঘৰৰ পৰা এপাক আহক ঘৰ দুৱাৰ চাই চিতি আহিব অৱশ্যে সেইটো ঘৰনো কিয় চাব লাগে এনেইতো আমি বিয়াৰ পিছত দিল্লীলৈ গুচি যামেই আচলতে বিয়ৈ কি জানছি না ঘৰ এখন ভাল না বয়া কিন্তু পাজা ঘৰ না 10তলা ঘৰ তাৰ ওপৰত নিৰ্ভৰ নকৰে ঘৰ এখন তিতেহে ভাল হয় যদি ঘৰখনৰ মানুহকেইটাখনৰ মাজত মৰম চেনেহ থাকে সুখ শান্তি থাকে হয় এইটো কিন্তু আপুনি সঁচা কথাই কৈছে আপোনালোক বহক মই অকণমান বাহিৰৰ পৰাই আহোঁ যোৱা যোৱা এটা কথা কিন্তু আপোনাৰ সন্মুখত ক'বই লাগিব দেই আপোনাৰ গৰ্ব হ'লেও হ'ব মই কিন্তু বোৱাৰীজনীক বৰ ৰূপৱতী পালো দেই ঈশ্বৰৰ আশীৰ্বাদ দক চা পড়বি চাবি এত ব এ ভাই ইয়াৰ কাৰণে আজি মই পুলিচৰ চৰ খাইছো আৰু সৰুতে একবাৰ মই পিটিৰ চেণ্ডেলৰ কোব খাইছিলো গম পাইছা ঐ হাপা কি পুলিচৰ মাৰ খাৱাটো ভাগ্যৰ কথা ভাগ্যৰ কথা আজি আমাৰ ভাগ্য বুলিয়ে ধৰ চুপ থাক এ ভাই আজি কিন্তু দুয়োকে অৰ্নিং কৰি দিলো আজিৰ পিছত যদি কাইজা ফেচাল দেখা পাও দুয়োৰে কথা বয়া হৈ যাব কিন্তু মই কিবা এটা কলো বুলিয়ে মানুহটো এনেকে ঘৰৰ পৰা ওলাই যাব লাগে নেকি বাপা তই সিংকে ক'লে মোৰ কিবা দুখ নালগে নেকি জান সেইকাৰণে ওলাই গৈছিলো হ'ব দিয়ক আজিৰ পৰা মই একো কাজিয়া পেচাল নকৰো আপুনিও কিন্তু মোৰ লগত কাজিয়া নকৰিব হ'ব দে ময়ো নকৰো নকৰবি এনেকে যদি সদায় কাইজা ফেচাল কৰা দুয়োৰো সংসাৰ কিন্তু চেলুত যাব কাইজা ফেচালৰ চিষ্টেমটো কমেডি নকৰো দেৱে বাপা আজিৰ পৰা মই আৰু কাজিয়া নকৰো আপুনিও কিন্তু মদ খাই নাহিব হ'ব দে নাখাওঁ ৰঙিলি মাষ্টৰকে আহিছা আছো না বহ মই এইখিনি সাৰি দিছো ৰ বহ ভাল হৈছে দে চাফা হৈ যাব লাগে তাকেতো
পিছে কি মনত কৰি আহিলিনো আমাৰ ঘৰত আজিকালি দেখোন নাহায়ে হৈছা সময়ে মিলাব নোৱাৰা হৈছো ঐ স্কুল বন্ধৰ দিনা ঘৰৰ কাম বন কৰাতে যায় আৰু চেংৰা চলিৰ নিচিনানো বিনা কামতে এনাই কি গাঁও ঘূৰি ফুৰিবি সেইটোতো হয়ে ফুলিও মাজে পাতালৈ আহি থাকিবা লাগে পিছে ৰচোন তহঁতৰ চেনীৰ কিবা ভাল খবৰ শুনছো দেখোন বিৰাট ভাল লাগছি মনটো হে ঠিকে শুনছা দে আমিও এইবাৰ আশা কৰছো ৰচোন এতিয়া ভগৱানেহে জানে কি কৰে আৰু আমাৰ আশাত সেই কুহুমীয়া গৰম পানীয়ে দেই না ঠাণ্ডা পানীয়ে ফেল দেই আচ্ছা এই খাপলা নাই নেকি ঘৰত নাই পথাৰৰ ফালে গেছি হয় নেকি খৰ্গ কাকা দেখোন কিনো খবৰ ন আছো দে ভালে খৰ্গ বুলি কিয় মাতা হে কিয়া খুম্পুৰ চানেকে ভাল নাপাওঁ সেইটো টাইমে মাতলি আচ্ছা দে ভালে আছা নহয় কৈকেৰে ঘৰত কেতিয়া আহিলিনো কিছুদিন হৈছে গেষ্টি গোটাই ৰেল যা দিছা দুগুণে কহয়ো নাচাকে বা বিয়া পাতি নতুন কইনা পাই বদলি গেলি হেম পাওঁ নাই খৰ্গ কাকা কোৱা তইনো তই যে এতিয়া বহি আছে মই দেখাই পোৱা নাই পথাৰত বহুত ভিৰ কাম বাঢ়ছি নহয় মোৰ মাথা কামত এটা হৈছে আৰু এইফালে বৰষুণটো একবাৰ দেই একবাৰ বন্ধ হয় দিলে দিয়ে থাকিব লাগে সিয়ে নষ্ট কৰিছি মোক কথা কবা আহিছে সি পাথাৰত 2 টাইম চাহ ভাত দিবা যায় আৰু সি লেবেল দিছে পাথাৰৰ কামত তাৰ মাথা বেয়া হৈ গৈছে চুপ থাক ডাঙৰ মানুহ কথা পাতি আছো দেখা নাই তেৰ ওপৰতে কিয় মাতিছা ছয় শুইটা কুকুৰ হেই মনে মনে থাকই কিনো হাত নেউলৰ নিচিনা কাজিয়া কৰি থাকা তহঁত দুটা সৰু চলি না মাষ্টৰ কা চাহ খাবি না চাহ কৰো দে হে নালগে দে এনাই বতাৰো গৰম আৰু তোৰ চাহতো হ'ব গৰম নাখাম দেই তা চাহ এক কাম নকৰা কিয় মেম চাহা কিনো টেঙা পানীকে চিপি দি আসল কথা তাৰ খোক লাগছে মাষ্টৰ কাকাৰ কথাহে কৈছে শুইটা কুকুৰ কুকুৰে কুকুৰৰ ভাৱটো ৰাখি থাকে হাই হকি তইনো কিয় লাগি থাকা তাৰ লগত কেষ্টিকে ঠিকে কৈছি দে ই কুকুৰে নহয় উঠা নকবি মনি মনি থাক ঐ মই ইয়াৰ কথা কোৱা নাই মই নেমু পানীৰ কথা কৈছো নেমু আছে যদি চৰবত খাওঁ যা আছে দে মাষ্টৰ কা নেমু আছে চৰবত অলপমান আনি দিছো ইহঁত দুটাৰ একদম লাগিয়ে থাকে কোবাই নৰম দে কি দুই কাপে আনবি 3 কাপ নালগে হেই ৰহাই এহাৰ পাল্লা দুখান সমান নহয় ইফাল ইফালকে থাকে খালি এই যে ভাত বাড়া আছে যায় খায় নই আচ্ছা রাহ মেলা কাজ হয়েছে তুমি একবার বিকেল বেলা আমার লাগে বাইরিবা কোনানে ঘুরবার যাবেন নাহি না না ঘুরে বেলে কেন খেতে অল্প কাম আছে না না আমি একনা কাম করা হারুম না হাজিরা দিয়ে একনা কাম করুন গে কি কথা কবে তুমি হ্যাঁ কি কথা কবে নিছ আজি এ মাটির মধ্যে খেত করন নছি আজি এ মাটির মধ্যে খেত করে যদি আমি হাজিরা বসা দেওয়া লাগে তাহলে আমার থাকবো কি কিছু থাকবো না আমার লাভ হয় না হয় এখানে আমার দেহার টাকা নাই মুঠতে আমি পাথারে যাবো না তুমি গো মতন মাইকি মরণ দেখো কি খেতের মধ্যে কত কাম করতাছে আর তুমি খালি ফুর্তির মধ্যে থাকো হ্যাঁ কি ফুর্তি করার কথা কইছে হ্যাঁ আমি কি ফুর্তি করার ধান্দা থাকি এখানে কথা কই না কই দিছি আমার দ্বারা এখানে খেতের কাম হবে না বুঝছা আরে আল্লাহ রে জেরি না হ্যাঁ এটা রাগ করো কে থালগুলি করে নিব আপনি যা দেখুন আমি তো খালি ফুর্তি করে থাকি তো কাম তো একটা করে না আপনি সব কাম করুন কথা কবে আইছে আরে আল্লাহ রে আল্লাহ কি করলা ও রঙলি এ খাপলার ভাইয়াকটো আহি আনকি কাজিয়া কৰা শুনি গোটাই মনটো ভয় লাগছে ইমান ঠগাকে খাপলাই ঘৰটো সাজালাক বাৰীখান বানালাক কত গছ গছনি উঠালাক হয় না হয় ইটা এই ঘৰ বাৰী এৰি থৈ তাকেনো কেনেকে যায় তাকে তো এই মাষ্টৰ কা ই এটা সময়ত ভুচুঙে এই মাটি বাৰী গিলা নালগে বুলিয়ে কৈছিল ইটা ইমান ধুনীয়াকে ঘৰখন সজাই লৈছো তাক লাগে বুলি কলিয়ে আমি পটকেনো কেনেকা দেও হয় না হয় আরে কাকা শাসন মই সেইকাৰণে সখীক কৈছ থানাত এটা কেছ দে ইমানকে কষ্ট করে সখী সখীয়নিহঁতে ঘৰটো বনাইছে গাছ গাছনিবিলাক উঠাইছে তাৰ পিছতনো কেনেকে দিব সখীটো কোনো পধ্যে এৰি নিদিয়ে এই মাটি ঘৰ হেন কোঠা দিছন যি কৰা অলপ ভালকে ভাবি চিন্তি চাই কৰবি আৰু তহঁতটো সত্যতে আছা বুজছা সত্যৰ সদায় জয় আমি ৰাইজ খান তহঁতৰ লগতে আছো যদি কিবা মেল মিটিং হয় আমি তোহাৰ ফালে মাতিম দে তাকে তো সেইখিনি সহায় করবি দে মাষ্টৰ কা ই আমার মানুহটোক অজলা অকৰা পাই ফায়েক ভুচুঙে চান্স লৈছি হে চান্স লৈ কি কচুৰ পাত ফুটাবই আকৌ চিন্তা নকৰিবি বুজছা তহঁতে আইনৰ সহায় লৈ এই কেছটো ডিছমিছ কৰ
সেইকাৰণে মই মাথা মাৰছো আমি থানাত কেছ দিম সিনিহীন কোঠা দেচোন সেনাহান কথা বুলি মুখেদি কৈ থাকলি হ'ব নহয় যেনাহান কৰিব খুজছা সেনাহান সোনকাল কৰ ৰঙিলি যাওঁনে বহুত সময় বহিলো ই কাকা যাবা খুজছা অ। দে পিছে যা মাজে পাতলে আহি থাকিবি দে, হ'ব দে। আহিলি ভাল লাগে দেচোন তে হকি আহ বহ আহো দেই কাকা বেয়া চেয়া নাপাবি আৰু হা কিয় বেয়া পামে অ। দে যাবি পিছে যা এই সখী অ। হাত ভৰিকেইটা ধুই লগে যা মই ভাতৰ যোগাৰ কৰো হয় নেকি অ। ৰ গৈছো ৰ মা কচম এইগিলা শিল নিদিলি গোটাই ৰাস্তাটো গেলি গেল হয় এতিয়াহে আৰাম পাবো কি গেষ্টি হা কাম কৰিছা অ দে কৰ আহো দে মই নিমু টেঙাৰ পানী খালি না খাইছো দে দে। আহো ঐ কাকা শুনচোন কি আই ইফালে আছোন অলপ কি হলে হেই, কি হৈছে নহয় মোৰ ইটো বস্তু লাৰি তামাম ভাল লাগে ইটো এনেকে থাকো নাই আৰু ডাঙৰ হ'ব হেই মাথাত দুখ ইটো আৰু কিয় বাঢ়িব কিবা কদম গছৰ পুলি বুলি ভাবিছা নেকি বাঢ়ি থাকো যি আৰু মোৰ এই পিতৃ সম্পত্তিটোক তহঁতৰ খাপলাইটো নাম দিছো খৰগ সি আৰু তই বা কি ভাল পা হেই নহয় মানে এনেকা কাৰো নাকত নাই যে কিবা লাৰি কিবা এটা ভাল লাগে আৰাম লাগৰু ঐ আগতে কৰ কাম পিছত লবি আৰাম কাম কৰ যাওঁ দে মা কচম নামটো হৈছে খৰ্গ ওপৰত যায় পাবো স্বৰ্গ যাম দে। কিনকিনিয়া বৰষুণতে আমি দুটা জিকিম কি যে ভাল লাগিব কোনে এখন ৰাস্তাৰ মাজত পেলাই থৈ দে হেই হেই এডালে কিয় লাঠি মাৰিছ হা কিয় লাঠি মাৰিছ এইটো কাহেকে ভাঙিছ নহয় মানে ছাৰ এই ৰাস্তাৰ মাজত জেকনিডাল থকাৰ কাৰণে এইটো জেকনি নহয় এইটো হৈছে চেক পোষ্ট এক্সট্ৰা ফাইন হ'ব ছাৰ হ'ব অ ছাৰ ৰচোন ৰ এনেকুৱা দেখোন চেক পোষ্ট মই ক'তো দেখা নাই আপি দেখিছনে নাই দেখছো বাছ হৈ গ'ল নাম কি কাৰ নাম মোৰ দেউতাৰ নাম আপোনাৰ দেউতাৰ নাম মই কেনেকে জানো ঠিক কথা ছাৰ আপোনাৰ বাপেকৰ নাম এই কেনেকে জানিব হয় ছাৰ হয় ই নিজে বুজি পাই যাব পাই যাব এই তোৰ নাম ক মোৰ নাম চালু চালু আগে মে একো নাই পিছে মে একো নাই খালি চালু ইয়ে আছে চালু চন্দন মেধি এতিয়া ক'ত গৈ আছ মই মানে হে আমাৰ ৰুবুলকাৰ দোকানত যাম তই যে এতিয়া দোকান মে যাবি দোকানত বিড়ি খাবি নে চিগাৰেট খাবি নে চাদা খাবি ছাৰ এইগিলাখান বস্তু খোৱাটো মোৰ দূৰৰে কথা মই ওচৰে নাচাব কচামছে এই খাওঁ দে কিয় মাজৰে তোক পুলিচে লৈ যোৱা নাছিল মাল খোৱাৰ কাৰণে অ সৰু ছাৰ মাই দেউতাৰ শপত খাই কৈছো এইগিলাখান বস্তু মই নাখাওঁ এই একটাই মা বাবা তাকো শপত খাই খাই বেমাৰী কৰি পেলাইছ এই হেৰি যা তই টেক্স দিছ কি নাই টেক্স কিহু টেক্স ছাৰ এই তই যে ৰাস্তা মে চাইকেল চলাই আছ সেইটো টেক্স হাও কচাম ৰাস্তা দি অহা যোৱা কৰিলেনো কিয় টেক্স দিব লাগে এইটো ৰাস্তা কাৰ এইটো ৰাস্তা আমাৰ এই পুষ্প এইটো চৰকাৰ ৰাস্তা ন ছাৰ চৰকাৰ হয় ছাৰ কিবা ক'ব নেকি মই কাম নহয় এইটো ৰাস্তা হৈছে চৰকাৰৰ যেনেকুৱা মানুহে ঘৰ বনাই ভাড়া দিয়ে মাটি ভাড়া দিয়ে পইচাটো কোনে পায় মালিকে পায় তেনেকুৱা চৰকাৰে ৰাস্তা বনাই দিছে ভাড়া তহঁতে যদি ভাড়াটো মাৰি দিয় চৰকাৰ কেনেকে চলিব আমি কেনেকে চলিম ছাৰ আমি আকৌ কেতিয়াবা চৰকাৰ হলো পাব্লিকৰ দৰমহা খাওঁতো চৰকাৰী মানুহ ন অ' ছাৰ এটা কথা কওকচোন এই ৰাস্তাটোৰ ভাড়া কাক দিব লাগিব এইবোৰ টেক্স মানে ভাড়া আমিয়ে কালেকশ্যন কৰো আমাৰতে দি দিলে হৈ যাব হয় নেকি হ'ব দে ছাৰ আজি ঘৰত যাই দেউতাক কথাটো কম না এতিয়াই দিব লাগিব এই মুহূৰ্তমে দিব লাগিব নহলে ৰাস্তাৰ পৰা গাড়ী যেনেকৈ টানি লৈ যায় তোকো টানি লৈ যাম এই তালাচি ল হয় ছাৰ হয় এই দেখা কি আছে এই এইফালে খাও চিধা হৈ যা চিধা হও আকৌ নাই ছাৰ গুটখা নাখায় গুটখা নাখায় গুটখা নাখাও নাই এটা আকৌ নাই নাই ছাৰ নামান বুজাওকচোন জলদি ক তই
চিগাৰেট খাও চিগাৰেট খাওঁ নহয় চিগাৰেট নহয় খাও তই মই নাখাওঁ চাহ দেউতাৰ কাৰণে কিনি আনিছিলো তোৰ দেউতা চিগাৰেট খায় অ। দেউতাকে বি নাই, নামলি নহয় 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 মই খাওঁ মই খাওঁ তই খাও ইমান বেয়া বস্তু খাও হা চিগাৰেট খাও তই কেঞ্চাৰ হয় চিগাৰেট মে মেচ আছে নাই আছে নাই নাই মেচ নাই মই পিছত খাই লম হয় ছাৰ ছাৰ এইকেইটা কি কৰা যায় ছাৰ কেছ বনাই দিওঁ কেছ বনাই দিওঁ কেছ বনাই দিওঁ আৰু ছাৰ মই হিচাপটো কৰি লওঁ ছাৰ চাওক কিমান হৈছে এই কেছ বনাবি নে কিবা বেলেগ কৰিবি এই আহ, কেছ বনাব লাগিব নে বেলেগ কৰিবি বেলেগ মানে ছাৰ, বেলেগ ফাইন কি আছে আছে বহুত, ছাৰ। 1,000 টকা ফাইন ছাৰ ইয়াৰ 1,000 টকা 1,000 টকা 1,000 টকা নাই নহয় ছাৰ লগত ঠিক আছে তই 500 টকা দি দে যা। হৈ যাব 500 টকাও নাই 500 টকা নাই উহু। এ 300 টকা দি দে দি দে, হৈ যাব 200 আইও, 100 নাই ছাৰ 50 30 নাই 20 সেইটো নাই 10 আইও, পকেট খালী 5 হলিপুৰা দোকানত তামোল খোৱাবি তাত দোকানত মোক বাকী নেদে একোৱে নাই এইবোলে আহি যা পুলিচকে কোনো কাম ফ্রি মে নকৰে পিঠিকে খুঁজা পিঠি খুঁজা জলদি কে খুঁজা আই, ছাৰ চেকি যাব এনেই খোজোৱাই নেকি মাথা মে মালিশ কৰ হৈ যাব মোক মালিশ নালাগে যা মই যা নিয়মটোহে কৰিছো পুলিচে এনে কোনো কাম অ, নকৰে ছাৰ মই এটা যাওঁ দে নহ'লে ঘৰত মোক দেউতাই তামাম যা, মাৰিব যা। যাওঁ দে ছাৰ যা 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 অ ছাৰ হুম চিগাৰেটটো দিব না লৈ যা ছাৰ ইয়াৰ ঘৰতে দিয়া বল ইয়াৰ ঘৰত যাই দি থৈ এ আহিম। নালগে 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 দে ছাৰ নালগে বল। হ'ব হ'ব ছাৰ নালগে এ, লৈ যা। নালগে, আপোনালোকে খাব দিয়ক নালগে বেটা বেটা আইয়া ৰে এই এই মেচটোকে দি দে মেষ্টা আনে নহয় চব বস্তু মোৰ পৰাই খুঁজ একো নাপাওঁ তয়ো মোৰ কাষত আহিলি নহয় কথাগিলাখান গলৰ গৰৰ পৰাই গুচি যায় কতে তই দেখো মুখখানেদি বক বক কৰি আছা নহয় এ হাৰটোৰ ভিতৰৰ কথাগিলাখান ক'ব নোৱাৰা হৈ যাওঁ দে কি কবা লগা আছে সোনকালে ক মই একো মেক্সো কচোৱা নহয় দে জ্ঞান ছাৰ মোৰ পানী দিয়াহে পলাই গেল মেল কিহৰ মেল মই এইগিলা মেল চেলৰ কথা নাজানো দেই তোৰ কাণত বহুত ময়লা হৈ গৈছে কিবা গম পাইছা না চাফা কৰি লওঁ বুজলি খুজলি ক'ত হৈছে তোৰ খুজলি বোকা পানী লাগছে নহয় সেইকাৰণে হৈছে হবাই ভাল হ'ব দে মাক কৈছে মোৰ মাথা চাথা গোটাই নষ্ট কৰি দিলে কিছুমান দেখিনো